নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় খণ্ড অৰ্থনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ শীৰ্ষক পাঠটি মাজৰ প্ৰশ্নৰ তোমালোকৰ লগত আলোচনা কৰিম। লগতে পাঠটি চমুকৈ তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন বাৰু তেনেহ'লে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পাঠটিৰ মূল আলোচ্য বিষয়খিনিত আছে দৰিদ্ৰতা আৰু দৰিদ্ৰতাৰ সীমাৰেখা বুলিলে কি বুজা যায়। তাৰ পাছত আছে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ অৱস্থা আৰু কাৰণবোৰ কি কি। তাৰ পাছত আছে জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহ কি কি। তাৰ পাছত নিবনুৱা সমস্যাৰ কাৰণসমূহ, মুদ্ৰাস্ফীতি, ইয়াৰ কাৰণ, প্ৰভাৱ আৰু নিয়ন্ত্ৰণৰ উপায়, বহনক্ষম উন্নয়নৰ ধাৰণা, সেউজ অৰ্থনীতিৰ ধাৰণা। আহাচোন বাৰু আমি পাঠটোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। প্ৰথমতেই আছে দৰিদ্ৰতা আৰু অসমতা। প্ৰথমত দিয়া আছে দৰিদ্ৰতাৰ সংজ্ঞা। আমি দৰিদ্ৰ বুলি ক'লে কি বুজোঁ? তেতিয়া আমি লিখিব লাগিব যে বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়। তাৰ পাছতেই আছে অসমতাৰ সংজ্ঞা। অসমতা বুলি ক'লে আমি জানিম যে সম্পদ আয়ৰ অসম বিতৰণে এখন দেশৰ অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে ধনী আৰু দুখীয়াৰ মাজত থকা ব্যৱধান বৃদ্ধি পায়। ফলত দৰিদ্ৰ লোকসকল দৰিদ্ৰতাৰ পাকচক্ৰত পৰি দৰিদ্ৰৰ পৰা আৰু অধিক দৰিদ্ৰতাৰ মাজলৈ গতি কৰে। ইয়াৰ ফলত আমি জানিলোঁ যে অসমতা বুলি ক'লে দৰিদ্ৰ আৰু ধনিক শ্ৰেণীৰ মানুহৰ মাজত থকা ব্যৱধানটোকে বুজা যায়। তাৰ পাছত আহিলে দৰিদ্ৰতাৰ সীমাৰেখা। দৰিদ্ৰতাৰ সীমাৰেখাৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন মত আগবঢ়ায়। আমাৰ পাঠ্যপুথিত আমাক কেলৰি ভিত্তিক দৰিদ্ৰতাৰ সংজ্ঞাটো দৰিদ্ৰতাৰ সীমাৰেখাটো আমাক দিয়া আছে। আমি কেলৰি ভিত্তিক ব্যৱধানটো চালে আমি জানিম যে ইয়াত দিয়া আছে যে ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। কেলৰি হৈছে খাদ্য জোখা এটা পৰিমাণ। অৰ্থাৎ যিহেতু গাঁৱলীয়া লোকসকলে চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি কৰে, সেয়েহে তেওঁলোকৰ খাদ্যৰ পৰিমাণটো যি ধৰণে পাব লাগে সেই ধৰণে নাপায়। তাকে কেলৰি ভিত্তিক খাদ্যৰ হিচাপ বুলি কোৱা হয়। আৰু এনেধৰণেই গাঁৱলীয়া লোকসকল দৰিদ্ৰতাৰ সীমাৰেখাৰ ওপৰত বাস কৰে। তাৰ পাছত আহিলে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ ব্যাপকতা। এইখিনিতে আমাক কোৱা হৈছে যে ভাৰতবৰ্ষত দৰিদ্ৰতাই কি এক বিৰূপ প্ৰভাৱ পেলাইছে তাৰ এখন জীয়া ছবি আমাক এই টোকাটোত আমাক দাঙি ধৰিছে। তোমালোকে ভালদৰে পঢ়িবা। আমাৰ দেশৰ লোকসকলে কিদৰে খাদ্য, বস্ত্ৰ, বাসস্থানৰ বিষয়ে কিদৰে দৈনিক শ্ৰম কৰিব লাগে সেই বিষয়ে আমাক ইয়াত দিয়া হৈছে। তোমালোকে ভালদৰে চাবা এইকণ। তাৰ পাছতেই আছে দৰিদ্ৰতাৰ কাৰণসমূহ, অৰ্থাৎ লোকসকল কিদৰে দৰিদ্ৰ হয়। তাৰে তিনিটা কাৰণ আমাক ঘাইকৈ দিয়া হৈছে। সেইকেইটা হৈছে ঐতিহাসিক, অৰ্থনৈতিক আৰু সামাজিক। ইয়াত তিনিওটা পইণ্টৰে চমুকৈ দাঙি ধৰিছে। এইখিনিৰ প্ৰশ্ন তোমালোকক অনুশীলনীৰ প্ৰশ্ন উত্তৰত মই আলোচনা কৰিছিলোঁ, সেয়েহে ইয়াত তোমালোকক বিশেষভাৱে নকওঁ। তাৰ পাছত আহিলে জনসংখ্যাৰ সমস্যা। জনসংখ্যাৰ সমস্যাটো আমাৰ দেশৰ এক মৌলিক সমস্যা বুলিয়েই ক'ব পাৰি। আমাৰ দেশত যিদৰে জনসংখ্যাৰ বৃদ্ধিৰ ধাৰা ওপৰলৈ আগবাঢ়িছে তাক চাই আমি অনুমান কৰিব পাৰি যে এই দৰিদ্ৰ দেশখনৰ এনে অৱস্থাই এক বিৰূপ প্ৰভাৱ পেলাব পাৰে। তাৰ পাছতেই দিয়া আছে যে ভাৰতবৰ্ষত সকলো ৰাজ্যৰ ভিতৰত অধিক জনবহুল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ আৰু আটাইতকৈ কম জনসংখ্যা আছে লাক্ষাদ্বীপত। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰ পাছতেই আহিলে আমাৰ ৰাজ্য অসমৰ কথা। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে প্ৰায় 3,12,00,000। অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হৈছে নগাঁও আৰু ইয়াৰ পাছতেই আছে ধুবুৰী জিলাৰ নাম। আৰু একেবাৰে কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও।
এইখিনি তথ্য তোমালোকে মনত ৰাখিব লাগিব। তাৰ পাছতেই আছে 2011 বৰ্ষৰ লোকপিয়লৰ মতে ভাৰত তথা অসমৰ কিছু জনসাংখ্যিক তথ্য। ইয়াতে আমাক কিছুমান তথ্য দাঙি ধৰিছে যে প্ৰথমতে আছে ভাৰতবৰ্ষৰ কিছু জনসাংখ্যিক তথ্য। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা 382 জন। ইয়াতে যদি আমাক সোধে যে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান, তেতিয়া আমি লিখিব লাগিব যে ভাৰতবৰ্ষৰ জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। আৰু ইয়াৰে আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন হ'ল পশ্চিমবংগ। তাত আছে 1029 জন প্ৰতি বৰ্গ কিলোমিটাৰত। আৰু লগতে সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। তাত আছে প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। তাৰ পাছত আছে দশকটোৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে 17.64%। এই তথ্যটো তোমালোকে মনত ৰাখিব লাগিব। তাৰ পাছতে আহিলে লিংগ অনুপাত, অৰ্থাৎ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। আমাৰ ভাৰতবৰ্ষৰ লিংগ অনুপাত হৈছে 940 জন বা গৰাকী। ইয়াৰে দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাত সৰ্বাধিক 1084 জন, অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 1084 জন। আৰু হাৰিয়ানাত লিংগ অনুপাত সৰ্বনিম্ন 877 জন। এইখিনি তথ্য তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে মনত ৰাখিব লাগিব। তাৰ পাছতেই আহিলে আমাৰ ৰাজ্য অসমৰ কথা। অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 397 জন প্ৰতি বৰ্গ কিলোমিটাৰত। ইয়াৰে অসমৰ কামৰূপ মহানগৰ জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক 2010 জন প্ৰতি বৰ্গ কিলোমিটাৰত। তাৰ পাছত আহিলে একেবাৰে কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন হ'ল ডিমা হাছাও, প্ৰতি বৰ্গ কিলোমিটাৰত 44 জন। তাৰ পাছতেই আহিলে দশকটোত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ'ল 15.35%। তাৰ পাছত আহিলে অসমৰ লিংগ অনুপাত। আমাৰ অসমৰ লিংগ অনুপাত হৈছে 954 জন। ই এক শুভ লক্ষণ, কাৰণ এই অনুপাত সৰ্বভাৰতীয় অনুপাততকৈ বেছি। অসমৰ মৰিগাঁও জিলাত লিংগ অনুপাত আটাইতকৈ বেছি হৈছে 974 জন প্ৰতি বৰ্গ কিলোমিটাৰত, আৰু কামৰূপ মহানগৰত আটাইতকৈ কম 922 জন। তাৰ পাছতেই আহিলে অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ। ইয়াত আমাক 5টা কাৰণ দাঙি ধৰিছে। প্ৰথমটো হৈছে উচ্চ জন্মৰ হাৰ, দ্বিতীয়টো হৈছে নিৰক্ষৰতা, তৃতীয়টো হৈছে দৰিদ্ৰতা, চতুৰ্থটো হৈছে সামাজিক ঐক্যতা, 5 নম্বৰটো হৈছে জনসংখ্যা শিক্ষাৰ অভাৱ। এই বিষয়ে মই তোমালোকক অনুশীলনীৰ প্ৰশ্নসমূহত বহলকৈ বৰ্ণনা কৰিছোঁ। তোমালোকে অনুশীলনীৰ প্ৰশ্নৰ লিংকসমূহ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, চাই ল'বা। তাৰ পাছতেই আহিলে নিবনুৱা সমস্যা। নিবনুৱা সমস্যা অসম তথা ভাৰতবৰ্ষৰ এক প্ৰধান সমস্যা। নিবনুৱা বুলি ক'লে আমি জানিব লাগিব যে সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়। তাৰ পাছতেই আহিলে নিবনুৱাৰ প্ৰকাৰ। সাধাৰণতে নিবনুৱা 2 প্ৰকাৰৰ, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱাৰ বিষয়ে ইয়াত চমুকৈ উল্লেখ আছে। মই অনুশীলনীৰ প্ৰশ্নসমূহত আলোচনা কৰিছিলোঁ, সেয়েহে ইয়াত বিশেষকৈ আলোচনা নকৰোঁ। তোমালোকে অনুশীলনীৰ প্ৰশ্নসমূহত চাই ল'বা, ডেছক্ৰিপশ্যন বক্সত লিংক আছে। কৰ্মস্থাপনৰ গুণগত মান, অৰ্থাৎ আমাৰ লোকসকলে কিদৰে কৰ্মসংস্থাপনৰ জৰিয়তে নিজৰ অৰ্থনৈতিক দিশটো সুসংগঠিত কৰি তুলিব পাৰিছে, তাৰে কেইটামান উদাহৰণ আমাক দিয়া হৈছে। ইয়াতে এটা কথা মনত ৰাখিবলগীয়া যে 10 জনতকৈ কম হ'লে অসংগঠিত বা অবিধিবদ্ধ খণ্ড বোলে। ইয়াৰ প্ৰশ্নসমূহ মই তোমালোকক অনুশীলনীৰ প্ৰশ্নসমূহত আছিলে, সেয়েহে মই ইয়াত আলোচনা নকৰোঁ, তোমালোকে চাই ল'বা। তাৰ পাছতেই আহিলে কৰ্মী জনসংখ্যাৰ অনুপাত। আমি কিদৰে এখন দেশৰ বা এখন ৰাজ্যৰ কৰ্মী জনসংখ্যাৰ অনুপাত নিৰ্ণয় কৰিব পাৰিম। তাৰ এটা সূত্ৰ আছে, তোমালোকে জানিব লাগিব যে মুঠ কৰ্মী সংখ্যাক জনসংখ্যাৰে ভাগ কৰি 100ৰে পূৰণ কৰিলে কৰ্মী জনসংখ্যা অনুপাত পোৱা যায়। ই এক গাণিতিক অনুপাত, তোমালোকে কৰি চাব পাৰা।
তাৰ পাছতে দিয়া আছে ভাৰতবৰ্ষ তথা অসমৰ নিবনুৱাৰ হাৰ। ইয়াত কিছু আমাক নিবনুৱাৰ হাৰ দিয়া আছে, তোমালোকে চাব পাৰা, তালিকাত অন্তৰ্ভুক্ত আছে, তোমালোকে চাই থবা। তাৰ পাছতে আহিলে নিবনুৱা সমস্যাৰ কাৰণ। ইয়াত 1-2কৈ কেইবাটাও কাৰণ উল্লেখ কৰিছে, প্ৰায় 5টা কাৰণ আছে। এইখিনি অতি গুৰুত্বপূৰ্ণ, মই অনুশীলনীৰ প্ৰশ্নত আলোচনা কৰিছোঁ, চাই ল'বা। তাৰ পাছতে আহিলে মুদ্ৰাস্ফীতি। ইয়াতে আছে যে মুদ্ৰাস্ফীতিৰ সংজ্ঞা। সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়, কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একেলেঠাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায়, কিন্তু মুদ্ৰাৰ মূল্য কমি যায়। তাৰ পাছতে আহিলে মুদ্ৰাস্ফীতিৰ কাৰণ। মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা, এটা হ'ল চাহিদাজনিত আৰু আনটো হ'ল ব্যয়জনিত। এই দুটাৰ বিষয়েও মই অনুশীলনীৰ প্ৰশ্নসমূহত আলোচনা কৰিছোঁ, তোমালোকে চাই ল'ব পাৰা। তাৰ পাছত আছে মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি। অনুশীলনীৰ প্ৰশ্ন এটা আছিলে যে মুক্ত আৰু দমিত মুদ্ৰাস্ফীতিৰ মাজৰ চমু টোকা লিখিবলৈ আহিছিলে, তোমালোকে কাক কয় সেই প্ৰশ্নটো তোমালোকে চাই ল'বা। ডেছক্ৰিপশ্যন বক্সত লিংক আছে। এতিয়া আহিছোঁ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ। মুদ্ৰাস্ফীতিৰ প্ৰভাৱত কি কি কুপ্ৰভাৱ পৰিব পাৰে বা কি সুপ্ৰভাৱ পৰিব পাৰে তাৰ বিষয়ে তোমালোকক চমুকৈ বৰ্ণনা দিয়া আছে। বৰ বেছি ইম্পৰ্টেঞ্চ নাই, সেয়েহে মই আলোচনা নকৰোঁ। তাৰ পাছত আছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায়। ইয়াতে আমাক প্ৰায় 3টা নিয়ন্ত্ৰণৰ উপায় দাঙি ধৰিছে। প্ৰথমটো হৈছে মৌদ্ৰিক নীতি, দ্বিতীয়টো হৈছে ৰাজকোষীয় নীতি, তৃতীয়টো হৈছে উৎপাদন বৃদ্ধি নীতি। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায়ৰ কাৰণকেইটা কি কি। তাৰ পাছতে আহিলে বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন বুলি ক'লে আমি লিখিব লাগিব যে 1987 চনত ব্ৰাণ্ডটলেণ্ড আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰাটো দাঙি ধৰিছিল। সেই সংজ্ঞাত ধাৰাটো বহনক্ষম উন্নয়ন কাক বোলে বুলি ক'লে আমি লিখিব লাগিব যে ব্ৰাণ্ডটলেণ্ড আয়োগৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে, অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়, সেই অৰ্থনৈতিক উন্নয়নে হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন। তাৰ পাছতে আহিলে যে সেউজ অৰ্থনীতি। সেউজ অৰ্থনীতিও বৰ্তমান সমাজ জীৱনত এক অংগ হৈ পৰিছে। সেউজ অৰ্থনীতি কাক বোলে বুলি ক'লে আমি লিখিব লাগিব যে যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতিতন্ত্ৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বুলি কোৱা হয়। এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট সংজ্ঞা, তোমালোকে গুৰুত্ব সহকাৰে ল'বা। তাৰ পাছতে আহিলে পাঠটোৰ মূল কথাখিনি। মূল কথাখিনি তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে লৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াতে তোমালোকক পাঠটোত থকা চমু চমু প্ৰশ্নৰ উত্তৰসমূহ ইয়াতে চমুকৈ উল্লেখ কৰিছে, তোমালোকে চাই ল'ব পাৰা। তাৰ পাছতে আহিলে পাঠটোৰ অনুশীলনী। অনুশীলনীত তোমালোকক অতি চমু বা চমু উত্তৰ প্ৰশ্ন প্ৰথমকেইটা দিয়া আছে সংজ্ঞা লিখা, আৰু তাৰ পাছতে আছে দীঘল উত্তৰৰ প্ৰশ্ন 1ৰ পৰা 5লৈকে। এই আটাইকেইটা প্ৰশ্ন মোৰ ইউটিউব চেনেলত উপলব্ধ আছে, তোমালোকে চাব পাৰা, নহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে চাই ল'বা। এই প্ৰশ্নসমূহ পৰীক্ষাৰ বাবে যথেষ্ট ইম্পৰ্টেঞ্চ। তোমালোকে পৰীক্ষাৰ প্ৰশ্ন কাকতত ইয়াৰে অনুশীলনীৰ প্ৰশ্নসমূহ প্ৰায় 95% বা 95% প্ৰশ্ন অনুশীলনীৰে দেখিবলৈ পাবা। সেয়েহে তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধভাৱে কেনেদৰে দাঙি ধৰিব পাৰিবা তাৰ বাবে মই মোৰ চেনেলত ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টি তোমালোকে কেনে পালা মোক কমেণ্ট কৰি জনাবা। যদিহে ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে লাইক কৰিবা। কিবা বুজি নাপালে মোক কমেণ্ট কৰিবা, সুধিবা, মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই নিশ্চয় দিম। ভিডিঅ'টি তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও এই পাঠটোৰ চমু প্ৰশ্নসমূহৰ বিষয়ে, মাজত থকা প্ৰশ্নসমূহৰ বিষয়ে জানিব পাৰে। আৰু শেষত এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত প্ৰেছ কৰি থবা, যাতে এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে সকলোতকৈ আগতে চাব পাৰা। আজিলৈ ভিডিঅ'টি ইমানতে এৰিছোঁ, ধন্যবাদ।